জিয়া গান লাগে Bukla? Bukla? Kamu lah, kamu. Lagi. Oh. Hey, Mai, Mai. Hai ini sih. Mai, 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 Mai. Hai letak. Audio Jungle. Hi, hello, namaskar and welcome back to my channel assamese nisha blog কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে কুশলে আছে মোৰ আন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো সো বলকচোন আজিৰ ভিডিঅ'টোলৈ আগবাঢ়ো মোৰ হৈ আছে চৰ্দি আৰু গাটো অকমান বেয়া মোৰ মূৰটো একফালটো বিষাই আছে তো এতিয়া মই যাম দোকানলৈ আৰু দোকানৰ পৰা কিবা বস্তু আনিব লগা আছে আনিলো আৰু এটা কথা আজি দেউতাক গ'লকৈ বেটাৰ ডিব্ৰুগড়লৈ তেখেতৰ ডিব্ৰুগড়ত কাম এতিয়া তো তেখেত গ'ল ডিব্ৰুগড়লৈ আৰু 3টা বজাতে তেখেত গ'ল আমি ভাত চাত খালো খাই লৈ শুলো বেটা শুলে মই শুলো এতিয়া অকমান চৰ্দিটো ভাল পাইছো কিন্তু মূৰৰ বিষ হৈ আছে তো বলকচোন দোকানত যাও দোকানৰ পৰা আহি কি কৰি আপোনাক দেখাই আছো দোকানৰ পৰা বস্তু লৈ আহিলো আৰু মই গৈ আছো আৰু মা আৰু বেটাই মোক ৰৈ আছে মোক বেটা আজি দেউতাক গ'ল নহয় ডিব্ৰুগড়লৈ তো তাৰ বহুত মিছ কৰিছে দেউতাকক যিহেতু মোৰ চৰ্দি হৈ আছে তো চাহপাত আনিলো অসম বিখ্যাত চাহপাত আৰু এয়া চটপটা চিপছ আনিছো কিয়নো মোৰ গাটো বেয়া চৰ্দি হৈ আছে আৰু মূৰৰ বিষ উঠি আছে তো চটপটা খালে অলপমান ভাল হ'ব চাগে সেইকাৰণে আনিছো তো বলকচোন চাহ কাপে বনাই খাওঁ মোৰ লগত ফাইনেলি চাহ কাপ হৈ গ'ল ইমান যে চাহ খাবলৈ মন গৈ আছিল নহয় মূৰটো বিষাই আছে যে তো খাই লওঁ বহুত গৰম দি আছে সেইবাবে চৰ্দি লাগিছে আৰু ফেনৰ তলত অনবৰত ফেনৰ তলত থাকো গা তিনিবাৰ থওঁ তো চৰ্দি লাগি আছে চাহ কাপ খাই লওঁ তো তাৰ পাছত লাগিব আহিছে আপোনালোক মূৰৰ বিষৰ ফাৰ্ষ্ট ট্ৰিটমেণ্ট হৈছে লাল চাহ তো লাল চাহ কাপ খাই লওঁ ভাল হৈছে তো আৰু এটা কথা ক'বলৈ লৈছোঁ যোৱাকালি কিশোৰ দাস আমাৰ মাজত নাই অভিনেতা তেখেত স্বৰ্গগামী হ'লগৈ অতিকৈ বহুত অতিকৈ দুখ লাগিছে ভাবিব পৰা নাই তেওঁ যে আমাৰ লগত নাই এনেকৈ ক'ব লাগিব ভিডিঅ'ত ভবা নাছিলোঁ যিহেতু মই নামনিৰ নলবাৰী টিহুৰ হয় তো আমাৰ ফালে লিখিত নকয় কথিতই কয় আৰু লিখিত ক'ব ভালদৰে নাজানো চেষ্টা কৰি আছোঁ তো কথিত কোৱাৰ বাবে আপোনাৰ মাজে মাজে কথিত হৈ যায় মোৰ কথাবোৰ আপোনালোকে অসুবিধা নাপালেই হ'ল চেষ্টা কৰি আছোঁ আৰু নতুন ব্লগাৰ হয় নতুন ভিডিঅ' দিছোঁ তো অকণমান থথা লাগে তো আপোনাৰ চোৱা চিৰি কৃষ্ণাই মাথাই মূৰা পাখি হাতত এক হাতে মোহন বাহি এক হাতে ৰাধা বৃন্দাবনতে চোৱা প্ৰভুৰ কিনো লীলাই চোৱা এইটো হাই কি খবৰ হাই হাই কি খবৰ সকলোৰে ভালে আছেনে বাৰু হাই হাই চিকা কুম বুম বুম Good morning everyone.
তো সিদিনা যে ব্লগ দিছিলোঁ এসপ্তাহ হৈ গ'ল মই কেমেৰাটো হাতত লোৱা নাছিলোঁ কিয়নো মোৰ গাটো বহুত অসুস্থ। সেইদিনা যে মই কৈছিলোঁ মোৰ মূৰৰ বিষ চৰ্দি হৈ আছে, তো সেইদিনাৰ পৰা একদম গাটো ভাল হোৱা নাই আজিলৈকে। মোৰ একদম মানে চৰ্দি জ্বৰ কাহ, ভিডিঅ' বনাব পৰা অৱস্থাত মই নাছিলোঁ। তো আজি অকণমান ভাল পাইছোঁ আৰু মনটো বেয়া হৈ আছিল কিবা এটা কথাত, তো ভিডিঅ' দিব পৰা নাছিলোঁ। তো আজি মই কেমেৰাটো হাতত তুলি লৈছোঁ। গোটেইখিনি সিদিনাৰ ভিডিঅ' আজি মিক্স কৰি দিম মই। তো ব'লকচোন আজিৰ দিনটোলৈ আগবাঢ়োঁ, চাই থাকক। ফাইনেলি গা চা ধুই আহিলোঁ। এতিয়া 12:30হে হ'ল। 12:30 হৈছে এতিয়া। গা চা ধুই আহিলোঁ মই আৰু গোঁসাইৰ চাকি জ্বলালোঁ, গোঁসাই ঘৰত চাকি জ্বলালোঁ আৰু ভাত খালোঁ। ভাত খাই এতিয়া গৈছোঁ মইনাবীহঁতৰ তাত। বেটা আৰু মা আছে মইনাবীহঁতৰ তাত। কি খবৰ কওকচোন আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে কিজানিবা। আজি বতৰটো বেয়া নহয়, ৰ'দটো সিমান নাই, বতাহ দি আছে, গৰমটো আছে যদিও বতাহ দি আছে। দেখাই আছোঁ ৰ'ব। এয়া চাহৰ মাৰিলোঁ, ফুলৰ পুলিবোৰ আছে যে ছাগাল মাৰ খাই পেলাই এইবিলাক। গৈ আছোঁ এতিয়া। শুই আছে। হাই, কি খবৰ? ভালে আছেনে বাৰু? কৈ দিয়া, এইফালে চোৱা, কেমেৰা চোৱা আৰু এইটো চোৱা, মোবাইলটো চা। হাই হাই কোৱা। তাৰ কামত ব্যস্ত হৈ আছে। এতিয়া সাৰ পালে টোপনি নামাৰে। 10 মিনিট টোপনি আহিব আৰু নাই। আৰু টোপনি এনেকুৱাই। আৰু ৰাতি হ'লে 11:30 বাজে, জানেনে বাৰু? 11:30 বজাতহে টোপনি আহি। ৰাতিও টোপনি নাই, দিনতো টোপনি নাই। এতিয়া কেমেৰা লাগে তাক, মোবাইল লাগে। মোবাইল ডাঙৰ হৈ ল'বা দেই বাবা। এইটো চোৱা, এইটো চোৱা, এইফালে চোৱা। কৈ দিয়া হাই। এতিয়া দুপৰীয়া আহাৰৰ কাৰণে মই বনাই আছোঁ চব্জি। খৰিতে বনালোঁ আজি। গেছৰ বহুত দাম হৈ আছে, তো দুপৰীয়াৰ আহাৰৰ বাবে চব্জি বনাই আছোঁ। এয়া মই দালি বনাইছে আৰু কচু ভাজিছে। মই বনাম চব্জি, তো দেখাইছোঁ। ফাইনেলি লাঞ্চ হৈ গ'ল। এয়া কচু ভাজি, ক'লা কচু ভাজি, আমৰ আচাৰ, আৰু এয়া মই যে তেতিয়া বনাইছিলোঁ তৰকাৰী মানে দালি। ইয়াত দাইল দিছোঁ, ভাতকেৰেলা, আলু আৰু এনেকুৱা টাইপৰ এখন জোল টাইপৰ বনাই দিছোঁ। এতিয়া মই ভাতখিনি খাই লওঁ, তাৰপাছত আপোনালোকক লগ পাইছোঁ। গাইজ, টোপনি মাৰি উঠিলোঁ। ৰাতি টোপনি অহা নাই কিয়নো অসুখ হৈ আছে, কাহি থকাৰ বাবে ৰাতি টোপনি অহা নাই। আৰু এতিয়া টোপনিৰ পৰা উঠিলোঁ, ভাত খাই টোপনি মাৰিছিলোঁ। ইফালে ল'ৰা আৰু মই টোপনি মাৰি আছিলোঁ, আৰু এতিয়া সাৰ পাই দেখিলোঁ যে 6টাই বাজিল। আৰু চাহ খাওঁ এতিয়া। মামা আহি আছে, মোৰ মামা। তো এতিয়া আবেলি চাহ খাবলৈ লৈছোঁ। এক কেক আৰু বিকাজী ভুজিয়া আৰু চাহ খাই লওঁ।
আজিৰ ভিডিঅ'টো ইমানখিনিয়ে যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো থেংক ইউ তো অন্য এটা ভিডিঅ'ত লগ পাম তেতিয়ালৈ হাঁহি থাকক ফূৰ্তিত থাকক বাই